এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। মই হিমাশ্ৰীৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত ধূলাৰ কাৰণে মানে এনেকৈ অলপ ওলাই আহিছোঁ, মানে ওচৰৰ নাৰ্চাৰী এখনলৈকে গৈ আছোঁ। ভাবিছোঁ ব্লগ এটাও বনাওঁ, মানে এইকাৰণে বতাহ মানে বহুত ধূলা ৰাস্তা, সেইকাৰণে আৰু অকণমান গাটো ভাল নহয়। এই মাস্কখন মাৰি আহিছোঁ, মানে মোৰ মাহীৰ লগত যাম, মাহীক মানে নিবলৈ আহিছোঁ। এইয়া উত্তৰ গুৱাহাটীৰ এই আউনীআটী সত্ৰৰ ওচৰতে আছোঁ মই, এইখন পিছত ফালে সত্ৰখন। আৰু মাহী আহি আছে আৰু মাহীৰ কাৰণে ৰখি আছোঁ, একেলগে যাম আৰু। তেতিয়াহ'লে চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। সেইজনী মাহী আহি আছে খোজকাঢ়ি লাহে লাহে। আৰু আমি আহি নাৰ্চাৰী পালোঁ। দেখিছে ইমান ধুনীয়া ধুনীয়া ফুল, মনটো যে কিবা ভালেই লাগি গৈছিলে। গাটো অলপ বেয়া লাগি আছিল, কিন্তু নাৰ্চাৰীখনত সোমোৱাৰ লগে লগে গাটো মানে অলপ ভাল লাগি গ'ল। ইমান ধুনীয়া ধুনীয়া ফুল কালেকশ্যন। এইও ইমান মৰম লগাকৈ লাগিছে বেঙেনা। পুলি আছে নাই বেঙেনাৰ? কিমান? আৰু এইজনী মাহীয়ে মানে চাই আছে যে কি ল'ব কি নল'ব। অমিতা লাগি আছে, সেইফালে দুটা পকীও আছে। আৰু এইবিলাক কিবা বেলেগ বেলেগ ধৰণৰ মানি প্লেনেট আছে টাবত। ধুনীয়া ধুনীয়া কিবা মানি প্লেনেটৰ কালেকশ্যন আছে ইয়াতে। এইটো পাত কিমান? এইটো পাত কিমান? এইটো 150? তো কি হয় মানে? শুকাই যায়চোন। নাম কি বা এইটোৰ? চাইনিজ পাম। চাইনিজ নেমু নেকি? আৰু চাই কেইটামান ফুল ল'লোঁ, এনেকৈ গোলাপ ল'লোঁ, নেমুৰ পুলি ল'লোঁ, বা নেমুৰ পুলি মাহীয়ে লৈছে। আৰু কিছুমান মানে ছিজন ফুল নায়েই, মানে যি পাৰিছোঁ এটা দুটাকৈ লৈছোঁ আৰু ভালকৈ ঘৰত গৈ দেখাম। আমাক কমাই মেলি দিয়ক, আমি ইয়াতে আহি হয় নাই? অঁ তুমি যে নেমু কেইটা যে ল'লো, দাঁত কেইটা ভাল নাই নেমু ৰক্ত হৈছে নে তুমি কোৱাচোন? সঁচা নে? এটা ইলাইচি নেমু থাকে না দাদা? ইলাইচি নেমুটো মই বেয়া পাওঁ। এই আমি ইয়াত মস্ত হয়, কিন্তু ৰস বাকলিটো বহুত ডাঠ। তুমি কিয় বকি আছা? এয়া বেছি লেংলেঙীয়া। কেইটা ল'লে চাওঁ? 6টা। কোনটো? অঁ সৰুটো, ডাঙৰটো এনেও সৰু পুলি ল'লেই হয়। এটা ইমান দাম কিয় কৈছা তুমি? হ'ব দিয়ক, এইটো উঠাই লওঁ। এইটো লওক। এই বেছি কৈছা, আৰু এটা লোৱা। মই নেমুৱে খেতি কৰিম এইবাৰ। নেমু কৰিব? বেয়া কৈছোঁ ভাবিছোঁ। ভালেই কৰিছে। চব গোল নেমু। তাত হেৰিকো ল'বা দিয়া, 20 ল'বা, কেইটামান লোৱা। আৰু নাৰ্চাৰীৰ পৰা আহি কেনে বিয়া এখন আছিলে ওচৰতে, বিয়াখনলৈকে আহিছোঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু।
বিয়াখনত সোমায়ে গণেশ বাবাৰ সিদ্ধিদাতা গণেশ পিতাৰ ফটো মানে মূৰ্তিটো দেখি কেনে মনটো ভাল লাগি গ'ল মুখতে দেখিলোঁ আৰু আপোনালোককো অকণমান দেখাই দিছোঁ মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈ দিছে আৰু বিয়া ঘৰত বহি থাকোঁতে অকণমান ইমান কিউট মানে মৰম লগা কুকুৰৰ পোৱালি এটা দেখা পাইছোঁ মানে যাৰ বিয়া সিহঁতৰ ঘৰৰে হয় বিয়া ঘৰত মানে ৰভাত বহি থাকোঁতে সৰু ল'ৰা এটা তাত চকু পৰিলে ল'ৰাটোক মাতি আনি তাৰ কেইটামান কথা সুধিলোঁ কথা কেইটা ইমান মৰম লগা শুনকচোন আপোনালোকো কোনখন ভাল হৈছে সোধা আকৌ তাৰ ভিতৰত কোনখিনি বেছি টেষ্টি কোনখিনি পালা চিকেন চিকেন ভাল পোৱা ন মটন কেইপিছমান খালা 1 পিচ মাত্ৰ চিকেন কেইপিচ খালা 2 পিচ মাত্ৰ আৰু ফিছ কেইপিচ খালা চিলি ফিছ মাত্ৰ 1 মিঠাই কেইটা খালা কোন ক্লাছত পঢ়া তুমি 6ত কোন স্কুল আৰু নম্বৰ কিমান ৰোল নম্বৰ অঁ তুমি তেতিয়াহ'লে ভালেই আৰু ভালকৈ পঢ়া ডাঙৰ হ'লে কি হ'বা ইচ্ছা কিবা মনত ভাবি ৰাখিছেনে কি ভাবিছে এটা চাকৰি কি চাকৰি ভাল চাকৰি মানে টাৰ্গেট কৰা নাই ন অতি সোনকালে টাৰ্গেটটো কৰি ল'বা হয়নে থেংক ইউ বিশ্বাস কৰাই টান